হেল্ল' বন্ধুসকল, চাওক আজিকালি দিনত কেনেকুৱা মানুহ থাকে। এজন অসহায় মানুহ, চাওক এজন বুঢ়া মানুহ বহি তেওঁ তৰমুজ বেচি আছিলে। অ খুৰা, পইচা কেনেকৈ হেৰালে? কেনেকৈ হেৰালে? পইচাটো মানে এইখিনিতে থৈ দিছিলোঁ। থৈ দিয়াৰ লগে লগে তেওঁ মানে মনে মনে উলিয়াই লৈ গ'ল। এইফালে কাষ্টমাৰ লাগিল, মই ধুমাটো বেচিবলৈ লৈছোঁ। তেওঁ মানে পটককৈ আকৌ পইচাটো উঠাই দি দিছিলোঁ। তাৰপিছত মই বজাৰ দুপাক ঘূৰি পেলাই বিচাৰি নাপাওঁ কাৰণে আকৌ দ্বিতীয়বাৰ তেওঁ ওচৰতে ওলালোঁ। বয়সীয়া নে মানুহজন? অলপ বয়স হৈছে আৰু আমাকে ডাঙৰ। বেছি এটা বয়সৰো নহয়, দেখা লয় মানে ক'ৰ হয় তাৰপিছত তেওঁক মানে আহি পোৱাৰ লগে লগে মই মানে পইচাটো খুজিছোঁ। মাৰপিট কৰা নাই আৰু ভালদৰে পইচাটো দিয়া বুলি কৈছে। তাৰপিছত আমাৰ ল'ৰাকেইটাও আহি পালেহি। তাৰপৰা মই কৈছোঁ, ল'ৰাকেইটা কৈছে নেমাৰিব, পইচাটো তেওঁ উলিয়াই দিব। তেওঁ কৈছে মই শপত খাম, কিবা খাম বুলি। শপত খোৱাৰ কথা নহয়, আপুনি নিনিলে এইখিনি পইচাটো নিয়া মানুহ নাই কোনো, আৰু আপোনাৰ বাহিৰে এইখিনি কোনো কৰি থকা নাই। আজিকালি মানুহক কাকো বিশ্বাসত ল'ব নোৱাৰি। চাওক, তেওঁ তৰমুজ লৈ আহিছিলে, অলপ টকা বেচিলে চাগে, আজি চোৰে এনেকৈ লুটি লৈ গ'ল। এনেকৈ 2500 টকা নিছিলে আৰু চোৰে 1900 দিছে, বাকী 600 টকা নিদিলে। এনেকুৱা কৰিব নাপায়। তেওঁৰো ঘৰ সংসাৰ আছে, মানুহজনে সৎ কাৰ্যত উপাৰ্জন কৰি আছে পইচা, হয়নে? তেওঁ সৎ কাৰ্যত উপাৰ্জন কৰি আছে। তাক তৰমুজ এটাৰ ওজন বহুত হয়, ই পানী হয় যিহেতু, তাৰ ওজন বহুত বেছি হয়। সেইটো তুলনাত 1 কেজি তৰমুজ আমি 20 টকা দি খোৱাটো ডাঙৰ কথা নহয়। কিন্তু তেওঁ আমাৰ পৰা খুজি খোৱা নাই, তেওঁ উপযুক্ত দামত বস্তুকেইটা লৈ আছে। তো তেনেকুৱা যাতে নকৰে, কোনেও কেতিয়াও কাৰো লগত এনেকুৱা বেয়া কাম নকৰে, হয়নে? কিন্তু বজাৰ কমিটিৰ এইটো কৰ্তব্য আছিল টকাখিনি গোটেইখিনি দিয়া। কিন্তু সেইটো কথা নহয়, মহলদাৰজন কৰ্তব্য কথা আছিল। 1900 টকা ঘূৰাই দিলে। এতিয়া কিনা বস্তু কিনা হ'লে সেইকেইটাতো লাভৰ টকাটো হ'ব লাগিব, হয় নহয়? এনেকুৱা কৰিব নালাগে। নেপায় বুজি ল। তেতিয়া চোৰৰ পৰা সাৱধান হ'ব আজিকালি, আৰু বজাৰ বাৰু কৰিলেও চোৰৰ পৰা সাৱধানে থাকিব।